যোগাযোগ ব্যৱস্থা নথকাৰ কাৰণে তেওঁলোকে নাৱৰে অহা যোৱা কৰিব লাগে ৰাতি যদি মানুহৰ কাৰোবাৰ কিবা হয় কিন্তু ৰাতি মানুহ মৰি থাকিব লাগিব এনেকুৱা জেগা মানে অত্যন্ত দুখজনক মানে এইটো এটা পৰিৱেশত আমি জীয়াই আছো আপুনি ইয়াতে শুই থাকে নেকি ইয়াতে থাকো দেখিছে আপোনালোকে দেখিব পাৰিছে যে কিমান অকণমান জায়গা আৰু আপোনালোকক মই দেখাই আছো অলৰেডি যে ইমান সৰু সৰু জায়গাত মানে কি হয় মথাউৰি এটাটো কিমান ডাঙৰ হয় অৱশেষত সেই দিনটো আহি পালে যিটো দিনৰ বাবে আমি সকলোৱে অপেক্ষা কৰি আছিলোঁ আমি এতিয়া এনেকুৱা এটা ঠাইলৈ যাব ওলাইছোঁ যিটো ঠাইত গৈ আমি যিসকল বানাক্ৰান্ত লোক আছে তেওঁলোকৰ যিটো অৱস্থা সেই অৱস্থাটোৰ বিষয়ে আপোনালোকক দেখাম লগতে তেওঁলোকক কিছু পৰিমাণে আমি সহায় আগবঢ়াম যিটো নেকি আপোনালোকে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ প্ৰথমতে চাওক আজি প্ৰথমবাৰ এনেকুৱা এটা ব্লগ ভিডিঅ' বনাবলৈ গৈ আছোঁ গতিকে ইয়াতে বহু ধৰণৰ কিবা কিবি খেলি মেলি হ'ব পাৰে বা মোৰ কথা কোৱাৰ ষ্টাইলবোৰ খেলি মেলি হ'ব পাৰে গতিকে আপোনালোকে সকলোৱে ক্ষমা কৰি দিব আৰু আমি এতিয়া প্ৰথমতে আমি যিখন দোকানৰ পৰা বস্তুবিলাক অৰ্ডাৰ কৰিছিলোঁ সেই দোকানখনলৈ যাম মোৰ আৰু কেইজনমান দাদা আহিছে তেওঁলোকৰ লগত একেলগে মিলি তাত বস্তুখিনি উঠাম তাৰপিছত অলপ মাস্ক ল'ম তাৰপিছত আমি সেই যিটুকুৰা ঠাই আছে সেই ঠাইটুকুৰালৈ গুচি যাম এতিয়া আমি পাইছোহি ভুৰাগাঁৱৰ ইয়াৰ পৰা আমি প্ৰায় 6 কিলোমিটাৰমান যাব লাগিব এনেকুৱা এটা ঠাইলৈ যিটো নেকি লেঙেৰিবুৰি বুলি কয় ভুৰাগাঁৱৰ পৰা পশ্চিমত আছে মানে ডাউনত আছে গতিকে আমি আহকচোন তালৈ যাওঁ একজেক্টলি আমবাগান লেঙেৰিবুৰি বুলি কয় লেঙেৰিবুৰি তাতে কিমানমান মানুহ আছে এপ্ৰক্স তাতেতো মানুহটো বহুত আছে 500মান মানুহ আছে কিন্তু আমি যিখিনি বেছি ক্ষতিগ্ৰস্ত সেইখিনি জেগাতে নিব আমি এতিয়া পালোহি বৰ্তমান ভুৰাগাঁও বুলি এটা ঠাই আছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ আপোনালোকে হয়তো বহুতে জানে ইয়াতে ব্ৰহ্মপুত্ৰৰ পাৰত আছোঁ বৰ্তমান ইয়াতে চাওক ইয়াতে তেখেতে কোৱাৰ অনুসৰি ইয়াতে বহুত এনেকুৱা গাঁও আছিল যিবিলাক নেকি বৰ্তমান নাইকিয়া হৈ গৈছে নাও চলি গৈছে মোৰ কিন্তু তামাম ভয় লাগিছে ঠিক আছে বাৰু একো নাই এতিয়া আমি গৈ আছোঁ লেঙেৰিবুৰি বুলি এটা ঠাই যিটো ঠাইত বহুত এনেকুৱা মানুহ আছে বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে তাতে অসমীয়া মানুহ মুছলিম সম্প্ৰদায়ৰ মানুহ সকলো মানুহ একেলগে আছে যিসকলে নেকি বৰ্তমান যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে বানৰ ফলত গতিকে আমি তেখেতলোকৰ বাবে এই যিটো সহায় আপোনালোকৰ এই সহায়খিনি আমি তাতে দিবলৈ গৈ আছোঁ ইয়াতে বিশেষকৈ আমাক সহায় কৰিছে এখেতে যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ উপসভাপতি হয় এখেতে জনাই দিছে যে তাতে বহুত এনেকুৱা মানুহ আছে এতিয়াতো বৰ্তমান অসমৰ প্ৰায়বোৰ মানুহে বৰ্তমান যি অৱস্থা এই অৱস্থাত তেওঁলোক যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে কিন্তু তাত যিখিনি লোক আছে তেওঁলোকে বৰ্তমান যিহেতুকে আমি কোনো এনেকুৱা মানে ৰাস্তা নাই তালৈ যাব লগা গতিকে আমি নাও দি যাব লগা হৈছে চাওক কেনেকৈ চলাইছে নাওখন আপোনালোকে চাই লওক
আমি পাই গ'লোহি জাগাটুকুৰ আপুনি চাওক কেনেকুৱা এটা ঠাইত আছে এইটো হয়তো আগতে এইটো মথাউৰি আছিল নেকি আমি আহি পালোঁ এইটো মথাউৰি আছিল নেকি আগতে এইটো মথাউৰি আছিলে ইয়াৰ পৰা আপোনাৰ কাছাৰীলৈকে 8 কিলোমিটাৰ বা 4 কিলোমিটাৰ উন্মুক্ত মথাউৰি আছে মথাউৰি নোহোৱাৰ ফলত কোনো যোগাযোগ নাই মানুহখিনি যোগাযোগ ব্যৱস্থা নথকাৰ কাৰণে তেওঁলোকে নাৱেৰে অহা যোৱা কৰিব লাগে ৰাতি যদি মানুহৰ কাৰোবাৰ কিবা হয় কিন্তু ৰাতি মানুহটো মৰি থাকিব লাগিব এনেকুৱা জেগা বহুত দেখিছে আপোনালোকে কেনেকুৱা এটা ঠাইত মানুহ আছে আৰু এতিয়া আমি ইয়ালৈ আহিছোঁ ইয়াত আমি যাম গৈ আপোনালোকক দেখাম কেনেকৈ মানুহবিলাক ইয়াতে তেওঁলোকে বসবাস কৰি আছে ইয়াতে কিমান দূৰলৈকে মানুহবিলাক আছে ইয়াতে বেছি দূৰ নহয় এইটো মথাউৰি আগলৈ গৈ পাই এইখিনি জাম হৈ আছে আকৌ ইফালে মথাউৰিটো গৈছে সিফালে মথাউৰি গৈছে এইখিনি বহুখিনি গৈছে ইয়াতে আপোনালোকৰ হেৰি কি কয় মানুহবিলাক ক'ৰ পৰা আহিছে এইবিলাক মানুহ আমাৰ স্থায়ী আছিলে এই গাঁওখন আছিল ইফালে এই আমাৰ এই গাঁৱত যেতিয়া চব আশ্ৰয় পৰি গৈছে তাৰ পৰা ভাঙি আহি ইয়াত মানে ইফালে আছিল যদি এইটো যেতিয়া নলত ভাঙি দিলে এই মানুহখিনি একদম অৱস্থা নাইকিয়া হ'ল এইখিনি মানুহ এটা অৱস্থা নাইকিয়া হ'ল আমাৰ ঘৰ আছে ইফালে আমাৰ ঘৰ পৰি আছে এতিয়া বৰ্তমান পানীতল পৰি আছে পানীতলত আছে আৰু ইয়াতে আপুনি কৈছিলে কিবা এখন লিষ্ট এখন আছে আছে গামবুঢ়া পালে ইয়াতে যিমানখিনি মানুহ আছে সেইখিনি লিষ্ট মানে গামবুঢ়াৰ এখন লিষ্ট আছে আমাৰ লেঙেৰিপুৰী বুলি সেইখন লিষ্ট আছে আমি ডিজিটেল সহায় বুলি এটা ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলটোৰ ফালৰ পৰা আমি সকলোৱে আমাৰ অসমৰ বহুতো এনেকুৱা লোক আছে যিসকলে নেকি বৰ্তমান অসমত যি পৰিস্থিতি হৈ আছে এই পৰিস্থিতিৰ বাবে তেওঁলোকে এটা সহায় আগবঢ়াইছে আৰু মই আপোনালোকৰ এই যিটো সহায় হয় এই সহায়টো আমাৰ যিটো ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলটোৰ যোগেদিয়ে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ঠিক আছে গতিকে আপোনালোকে লিষ্ট অনুযায়ী আপোনালোকে যিটো নেকি বৰ্তমান যিটো আপোনালোকে জানে যি কৰোণা অৱস্থা হৈ আছে গতিকে অলপ কমকৈ মানুহ তেনেকৈ আহি বস্তুখিনি আপোনালোকে লৈ গ'লে ভাল ঠিক আছে ইয়াৰে অংগনবাদী কৰ্মী তেখেতৰ লগত দুই এটা আমি কথা পাতিম বাইদেউ নমস্কাৰ নমস্কাৰ প্ৰথমে মই আপোনালোকক মোৰ ফালৰ পৰা আপোনালোকে কৈছে যে ইউটিউব চেনেলৰ ফালৰ পৰা আহিছে গতিকে মই যিকেইজন আহিছে গোটেইকেইজনকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ লেঙেৰিবৰী হৈ ৰাইজৰ হৈও মই মানে কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আপোনালোকে এই দুৰ্যোগৰ সময়ত দেখা দিয়াৰ কাৰণে বা এই দৃষ্টিগোচৰ কৰিব বিচৰা কাৰণে বৰ্তমান যিহেতুকে বানৰ যি পৰিস্থিতি গোটেই অকল কেৱল বা আমাৰ মৰিগাঁও জিলাতে নহয় গোটেই বৰ্তমান অসমত এই অৱস্থাটো চলি আছে গতিকে আপুনি অলপ বুজাই দিব নেকি যে এই যিখিনি ইয়াতে যিখিনি মানুহ আছে তেখেতলোকে ক'ৰ পৰা কেনেকৈ ইয়াতে থাকিব লগা হৈছে বা তেওঁলোকৰ বৰ্তমান যি পৰিস্থিতি সেইটো আপুনি বৰ বিশেষ ভালকৈ জানিব কাৰণ আপুনি ইয়াতে যিহেতুকে বেছিকৈ আপুনি ইয়াতে জড়িত হৈ আছে মই জন্মৰ পৰা ইয়াতে থাকোঁ আচলতে ক'বলৈ গ'লে এইটো বহুত দুৰ্ভাগ্যজনকে কথা আমাৰ কাৰণে যিহেতু আমাৰ এই যিমানখিনি এই মাথাউৰিটোত বৰ্তমান মানুহ আছে বা এই এটা মাথাউৰি তাৰ পৰা অকণমানহে আছে বাকী নাই সিফালে আকৌ নদীয়েই এইখিনি তাৰ পৰা এইটো যে আমাৰ অৰিজিনেল গাঁওবিলাক আছিলে এই নদীৰ সিপাৰে আমাৰ এতিয়ালৈকে আমি জনাতে মোৰ নিজৰ ঘৰখনৰে মোৰ গাঁওখনেই বা আমাৰ ওচৰ পাজৰ গাঁওবিলাকে 3-4বাৰকৈ ভাঙি অহা মানে কেতিয়াবা কিছুমান 5-6 বাৰো হৈছে কিছুমানৰ তাতকৈ বেছি হৈছে আজি মাটি নহ'লে ইয়াৰ পৰা তাত তাৰ পৰা তাত এনেকৈ গৈ এই অৱস্থাত আজি উপনীত হৈছে ইয়াৰ পিছত আমাৰ মানুহখিনি এনেকুৱা অৱস্থা হ'ব এই মথাউৰিটো ছিঙাৰ পিছত ক'লৈ যাব ইয়াৰ মানে কোনো এতিয়ালৈকে বিহিত ব্যৱস্থা ল'ব পৰা নাই এইখিনিত ভাঙিছে আকৌ অকণমান আগুৱাই গৈছে এইখিনিত ভাঙিছে অলপ আগুৱাই গৈছে ইয়াত থকা যিসকল মানুহ আছে তেওঁলোকে বৰ্তমান কি কৰ্ম কৰি খায় বা কেনেকৈ তেওঁলোকে মানে জীৱন নিৰ্বাহ কৰি আছিল আজি এতিয়া ধৰক বান আহিছে এতিয়া ধৰক তেওঁলোকৰ দুৰ্যোগ নামি আহিছে ইফালে আমাৰ যি কৰোণাৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিৰ বিষয়েতো আপুনি সম্পূৰ্ণ গমেই পায় এতিয়া
তেওঁলোকে কেনেকৈ জীৱন নিৰ্বাহ কৰি আছিল বা তেওঁলোকে কেনেকৈ খাই আছিল সেই বিষয়ে আপুনি জানে নেকি? এইটো জানিবলৈ মোৰ গোটেইখিনিয়ে জানো ক'ব গ'লে যিহেতু কৰোণাৰ যেতিয়াৰ পৰা আৰম্ভ হৈছে লকডাউন আৰম্ভ হৈছে আৰু আমাৰ যিহেতু মানুহখিনি কৰ্মহীন হৈ গৈছে যিবিলাক ল'ৰা বৰ্তমান বাহিৰতো আছিলে কোনোবা বাংগালোৰত থাকে কেৰেলাত থাকে বা কৰ্ণাটকত থাকে তেওঁলোকো প্ৰায়খিনি ঘৰলৈ ঘূৰি আছেহি আৰু যিখিনিয়ে মানে হাজিৰা কৰে এতিয়া হাজিৰা কৰিবলৈ খেতি পথাৰ নাই মানুহবিলাকে যে আগত যদি পতাকে চিকুনাবলৈ গৈছিলে বা কিবা কাটিবলৈ গৈছিলে বা ধুবলৈ গৈছিলে এইবাৰতো সেইটোও নাই গতিকে এনেকুৱা উপায় নাইকিয়া হৈ গৈছে মানুহখিনি মানে খোৱা লোৱাৰ কাৰণে বহুতেই অসুবিধাৰ সন্মুখীন হৈছে তাৰমানে এসাঁজ খালে দিনটোৰ ভিতৰত এবাৰ খাব আকৌ ৰাতি এবাৰ খাব সেইটোৱে আৰু তেনেকৈ খাই আছে এই দেখিছে নহয় ল'ৰা ছোৱালী পৰিস্থিতি এইবিলাক পোচাক পৰিছে এইবিলাক কেনেকুৱা অৱস্থাত আছে গতিকে মানে অত্যন্ত দুখজনক মানে এইটো এটা পৰিৱেশত আমি জীয়াই আছোঁ এনেকুৱা হেৰিতে মানে এনেকুৱা আপুনি ইয়াতে শুই থাকে নেকি? হয় ইয়াতে থাকোঁ দেখিছে আপোনালোকে দেখিব পাৰিছে যে কিমান অকণমান জাগা আৰু আপোনালোকক মই দেখাই আহিছোঁ অলৰেডি যে ইমান সৰু সৰু জাগাত মানে কি হয় মথাউৰি এটাটো কিমান ডাঙৰ হয় মেক্সিমাম 7 মিটাৰ হয় আৰু বা 5 মিটাৰ 5.5 মিটাৰ 7 মিটাৰ তেনেকুৱা হয় আৰু এই 7 মিটাৰ মথাউৰিটোতে দুফালে দুঘৰ মানুহ আছে ভাবি চাব পাৰে কিমান অকণমান এটুকুৰা জাগাতে কিমানখিনি মানুহ ইয়াতে আছে আৰু তেওঁলোকে কেনেকৈ ইয়াতে জীৱন নিৰ্বাহ কৰি আছে সেইটো আপুনি যেতিয়া দেখিব বা ইয়াত যেতিয়া আপুনি এবাৰ দেখিব মই নিজেই মোৰ কিবা লাগি গৈছে ইয়াতে আটাইবোৰ যিটো পৰিস্থিতি এই পৰিস্থিতিটো দেখি আৰু মই যেতিয়া ইয়াতে আহিছিলোঁ বা আহিম বুলি যেতিয়া ভাবিছিলোঁ মই ভবা নাছিলোঁ যে ইয়াতো এনেকুৱা এখন মানে গাঁও বা এনেকুৱা এখন এটা ঠাই থাকিব পাৰে য'ত নেকি মানুহে এনেকৈও যে বাস কৰিব পাৰে সেই বিষয়ে মই গমেই পোৱা নাছিলোঁ এতিয়া আপোনালোকে হয়তো দেখি অলপ হ'লেও অনুভৱ কৰিব পাৰিছে মানুহ বৰ্তমান আমাৰ অসমত কেনেকৈ বসবাস কৰি আছে ইয়াতে লেঙেৰিপুৰী বুলি যিটো ঠাই আছে সেই ঠাইটোত অলপ যিটো নেকি আমি যিবোৰ সাহায্য আনিছিলোঁ সেই সাহায্যবোৰ ইয়াতে অলপ দিলোঁ আৰু অলপ বাকী থাকিলে মানে ইয়াতে তেওঁলোকে এখন লিষ্ট বনাইছে আৰু এই যিখন লিষ্ট আছে সেই লিষ্টখনৰ ওপৰত ভিত্তি কৰি আৰু অলপ মানুহ আছে গতিকে আমি তাতে সেই মানুহখিনি দিবলৈ গৈ আছোঁ ইয়াতে দেখিছে নহয় ইয়াতে দুটা মানে 2-story বিল্ডিং টাইপ মানে এইটো কি কয় প্ৰথম এইটো কি কয় এইটো তলৰ এইটো গ্ৰাউণ্ড ফ্ল'ৰ আৰু এইটো হৈছে ফাৰ্ষ্ট ফ্ল'ৰ আমি এতিয়া ফাৰ্ষ্ট ফ্ল'ৰ যাই দিম ইয়াতে আমি প্ৰথম সেই লেঙেৰিবৰী বুলি যিটো ঠাই আছে সেই ঠাইৰ পৰা আহি পালোঁ এতিয়া ইয়াতে ব্ৰহ্মপুত্ৰৰ পাৰতে আপোনালোকে দেখিছে ইয়াতে চাওক কেনেকৈ মানুহবিলাক আছে সেইটো এটা ঘৰ দেখিছে আপোনালোকে নিশ্চয় তাত আছে তাৰপিছত ইয়াত আছে ইয়াত দেখিছে এখেতলোক আছে তাৰপিছত ইফালে এনেকৈ এইবিলাক যিবিলাক গাঁও আছে ইয়াতে বহুত মানুহ আছে আৰু আপোনালোকে যিবিলাক ঘৰ আছে ঘৰবিলাক দেখিলে আপোনালোকে হয়তো নিশ্চয় বুজিব পাৰিব তেওঁলোকৰ যি অৱস্থা সেই অৱস্থাৰ বিষয়ে ইয়াতে দেখিলে আমি ইয়াতে কেইঘৰমানক দিলোঁ যিটো সাহায্য হয় সেই সাহায্যটো তাৰপিছত আমি অলপ এই যিটো চৰ দেখিছে নহয় আপোনালোকে সেই চৰটোৰ ফালে যাম আৰু সেই তাতে বহুত কেইজন মানুহ আছে বা বহুত কেইঘৰ মানুহ তাতে আছে সেই যি মানুহ আছে তেখেতলোককো আমি যিটো সাহায্য হয় সেই সাহায্যটো দিবলৈ গতিকে আহক আপোনালোকে দেখিছে আমি ব্ৰহ্মপুত্ৰৰ মাজেৰে আহি আছিলোঁ তাৰপিছত ইয়াতে চাওক এটা মানে চৰ আছে কিন্তু পাভকাটি চৰ বুলি কয় নেকি নে পাভকাটি চাপৰি কিবা কয়
ইয়াতো বহুতখিনি এনেকুৱা মানুহ আছে যি নেকি হয়তো কোনো ইয়ালৈ অহা নাই তেওঁলোকক কোনো সামগ্ৰী দিবৰ কাৰণে তেওঁলোকক সহায় কৰিবৰ কাৰণে তথাপিও ইয়াতে এজন দাদাই ক'লে আৰু এখেতলোকেও ক'লে যে ইয়াতো বহুত এনেকুৱা মানুহ আছে যিসকলক নেকি তেওঁলোককো প্ৰয়োজন আছে গতিকে আমি আমাৰ তাতে যিখিনি খাদ্য সামগ্ৰী ৰৈছিলে সেই ৰোৱাখিনি আমি ইয়াতে দিবলৈ আহিছোঁ ইয়াতে চাওক বহুত এনেকুৱা মানুহ আছে তেওঁলোককো আমি ইয়াতে দিবলৈ হেৰি কৰিছোঁ এতিয়া দেখিছে এতিয়া কথাটো হ'ল ইয়াতে তেওঁলোকে চৰত আছে তেওঁলোক ক'ৰ পৰা আহিছে কি আহিছে কেনেকৈ আহিছে সেইটো কথা মই বৰ নাজানো কিন্তু কথাটো হ'ল যে বৰ্তমান যিটো মেইন কথা সেই কথাটো হৈছে যে মানৱতা আজি তেওঁলোক ইয়াত আছে খাব পাৰিছে কি নাই গতিকে আমাৰ ইয়াতে বহুত এনেকুৱা পেকেজ ৰৈ গ'ল তাতে 115 ঘৰমান আছিলে 115 ঘৰৰ আমি দিলোঁ দিয়াৰ পাছত বাকী যিখিনি ধৰক প্ৰায় 140টা পেকেট মই লৈছিলোঁ আৰু 140টা পেকেটৰে যিখিনি ধৰক ৰৈছে ৰোৱাৰ যিসকল আছে তেওঁলোকক ইয়াতে যাক যেনেকৈ পাৰিছোঁ তেনেকৈ দি দিছোঁ আমি এতিয়া এইখিনি দি আহিলোঁ দিয়াৰ পাছত আমি দেখিছে আপোনালোকে ইয়াতে বৰ্তমান ব্ৰহ্মপুত্ৰৰ মাজেৰে গৈ আছোঁ আৰু এনেকৈ গৈ আমি যাম সেইখিনিত এই ইয়াত দেখিছে আপোনালোকে তালৈ যাম আৰু অলপ আগতে আমি এফালেদি এনেকৈ গৈ এইফালেলৈ গৈছিলোঁ বহুত দূৰ সেইফালে গৈছিলোঁ সিফালে দুটা ঠাইত আমি দি আহিলোঁ তাৰপিছত ইয়াতে গৈ আমি এতিয়া আমাৰ যিটো পৰ্ব হয় সেই পৰ্বটো প্ৰায় সমাপ্ত হৈছে